সকলোকে নমস্কাৰ। ভিডিঅ' থাম্বনেল চাই গম পাইছে কিহৰ ওপৰত হ'বলৈ গৈ আছে ভিডিঅ'টো। অসম হাইস্কুল শিক্ষক নিযুক্তি প্ৰায় ৮,২৩০টা পদ মুকলি হৈছে। ইয়াতে স্ক্ৰীনত দেখিব পাইছে ৮,২৩০টা পদ ক'ৰ পৰা হৈছে। অসম হাইস্কুল শিক্ষক নিযুক্তি আৰু গ্ৰেজুৱেশ্যন টিচাৰ, ছায়েন্স, আৰ্টছ, হিন্দী, আছামিছ এইবিলাকৰ কাৰণে মুকলি হৈছে। কি ধৰণে কি ডকুমেণ্টছ কোৱালিফিকেশ্যন লাগিব সকলোখিনি চাওঁ আহক। কিমান পাৰ্চেণ্টেজ লাগিব। ইয়াতে ফাৰ্ষ্ট দেখিব পাইছে গ্ৰেজুৱেট টিচাৰ ৮,২৩০টা পদ মুকলি হৈছে আৰু এইটো আহিছে গভাৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুল আৰু প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডেৰী স্কুল। আৰু ইয়াতে ডিপাৰ্টমেণ্টটো দিছে ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা এইটো মুকলি হৈছে। আৰু তলতে দিয়া হৈছে ইয়াতে পে' স্কেলটো, চেলাৰী কথাটো। চেলাৰী আপোনাৰ ১৪,০০০ পৰা ৭০,৫০০ এইটো থাকিব। লগতে গ্ৰেড পে' থাকিব ৮,৭০০ টকা প্লাছ আৰু যিখিনি অৰ্ডাৰ এলুৱেঞ্চ যিখিনি আৰু যোগ হ'ব লাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইখিনি সকলো যোগ হ'ব। তাৰপিছত নেক্সট আহিলে ইয়াতে কোৱালিফিকেশ্যনৰ কথাটো। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট আৰ্টছটো দেখিব পাইছে। ইয়াতে আৰ্টছৰ ওলাইছে, ক্ষমা কৰিব। ইয়াতে এইটো গ্ৰেজুৱেশ্যন আৰ্টছৰ কাৰণে লাগিব আপোনালোকক। গ্ৰেজুৱেশ্যন আৰ্টছ হ'ব লাগিব, গ্ৰেজুৱেশ্যন আৰ্টছ টিচাৰৰ কাৰণে। আৰু লগতে 50% মাৰ্ক থাকিব লাগিব। আৰু ইয়াতে দিছে টেটৰ কাৰণে, টেট পাছ হ'ব লাগিব। লগতে টেটত আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু আনৰিজাৰ্ভৰ কাৰণে আৰু OBC সকলৰ কাৰণে 55। OBC, MOBC, SC, ST, STH, PWD এইসকল কেটেগৰীৰ কাৰণে 55 হ'লে হ'ব। আৰু বাকী আনৰিজাৰ্ভৰ কাৰণে 60% লাগিব। তাৰপিছত গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে ছায়েন্স ফালৰ পৰা গ্ৰেজুৱেশ্যন থাকিব লাগিব। লগতে 50% লাগিব। BEd লাগিব, BEd কোৱালিফাইড হ'ব লাগিব। আৰু লগতে ইয়াতে ছেম টেট পাছৰ দিয়া আছে, 60% লাগিব আনৰিজাৰ্ভৰ কাৰণে। আৰু বাকীসকলৰ কাৰণে 55% হ'লেই হ'ব। তাৰপিছত নেক্সট আহিলে গ্ৰেজুৱেট টিচাৰ হিন্দী টিচাৰসকলৰ কাৰণেও তেওঁলোকৰ যিখিনি কোৱালিফিকেশ্যন লাগে হিন্দী ফালৰ পৰা সেইখিনি লাগিব। লগতে 50% লাগিব, 50% হ'ব লাগিব। তাৰপিছত ঠিক তেনেদৰে টেটৰ ক্ষেত্ৰতো ছেম হ'ব লাগিব। ইয়াতে এইটো দেখিব পাইছে, টেটৰ ক্ষেত্ৰতো ছেম হ'ব লাগিব। তাৰপিছত নেক্সট আহিলে গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ ফালৰ পৰা এইটো একে ছেম হয় কোৱালিফিকেশ্যনটো। ইয়াতে 50% লাগিব আপোনালোকক। তাৰপিছত নেক্সট টেটৰ ক্ষেত্ৰতো প্ৰায় একেখিনি কথাই ইয়াতে দিয়া আছে। তাৰপিছত আহিলে ইয়াতে মিডিয়াম ইনষ্ট্ৰাকশ্যনৰ কাৰণে আপোনালোকে ইয়াতে লোকেল লেংগুৱেজটো আপোনালোকৰ জনাটো প্ৰয়োজন হ'ব। তাৰপিছত নেক্সট আহিলে ইয়াতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে বয়সৰ কথাটো দিয়া আছে। বয়সৰ কথাটো ইয়াতে দিয়া আছে 21 বছৰৰ পৰা 38 বছৰ সীমা এটা দিয়া আছে। 21 বছৰৰ পৰা 38 বছৰ হ'ব লাগিব। আৰু এইটো হিচাপ কৰিব আপোনালোকৰ 1 জানুৱাৰী 2023 লৈকে। তাৰপিছত নেক্সট ইয়াতে অলপ এজ ৰিলেক্সন দিয়া আছে, বয়সৰ অলপ এজ ৰিলেক্সন। OBCৰ কাৰণে, MOBCৰ কাৰণে 3 বছৰ, SCৰ কাৰণে 5 বছৰ, STৰ কাৰণে 5 বছৰ, STHৰ কাৰণে 5 বছৰ, PWD সকলৰ কাৰণে 10 বছৰ আৰু যোনসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে 2 বছৰ দিয়া আছে। আৰু ইয়াতে কৈছে এপ্লাই কেনেধৰণে কৰিব লাগিব। ইয়াতে এটা এপ্লাই কৰিবলৈ এটা পৰ্টেল আছে। পৰ্টেলটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট আহিলে আপোনালোকক কি ডকুমেণ্টছ লাগিব এপ্লাই কৰাৰ সময়ত। এপ্লাই কৰাৰ সময়ত আপোনালোকক লাগিব এখন ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো, ছিগনেচাৰ এটা লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা হাই ছেকেণ্ডেৰী মেট্ৰিকৰ এডমিটখন হ'লেও হ'ব। লগতে গোটেই এডুকেশ্যন যিখিনি কোৱালিফিকেশ্যন আপোনাৰ আছে তাৰ গোটেই চাৰ্টিফিকেটখিনি। হাইস্কুল টেট চাৰ্টিফিকেটখন লাগিব আপোনালোকক। BEd চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আপোনালোকে কোনটো কাষ্টৰ হয়। তাৰপিছত যদি আপোনালোকে কিবা ডিজেবিলিটি আছে তাৰ চাৰ্টিফিকেটখন লাগিব। এইখিনি এনেধৰণে লাগিব। যি আছে আপোনালোকে সকলোখিনি আপলোড কৰি দিব, ইয়াতে চাই ল'ব পাৰিব। তাৰপিছত নেক্সট আহিলে ইয়াতে অনলাইন এপ্লিকেশ্যনৰ কথাটো। অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 21 তাৰিখ 10 মাহ 2024।
21 তাৰিখ 10 মাহ 2024 পৰা এইটো আৰম্ভ হ'ব। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো থাকিব, তাৰ পৰা পোনে পোনে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব। আগলৈ এনেধৰণৰ চাকৰি খবৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।